কাৰ্বি আংলঙৰ ডকমকাত আজি পুৱতি নিশা বন বিভাগৰ অভিযানত বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি বন বিভাগৰ দলটোৱে বিশেষ সূত্ৰে এক খবৰ লাভ কৰি নিশা চোৰাং কাঠৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল। অৱশেষত আজি পুৱতি নিশা চোৰাং কাঠ সৰবৰাহকাৰী বাহনখনে ডকমকা আৰক্ষীৰ নাকা চেকিঙৰ বেৰিকেড খুন্দিয়াই পলায়ন কৰে যদিও বেৰিকেডত খুন্দিয়াৰ ফলত পলাবলৈ খোজোতেই বাহনখন বিকল হৈ পৰে। তাৰ পিছতে চোৰাং কাঠ ভৰ্তি বাহনখন পথৰ কাষত থৈ চালক পলায়ন কৰে। তাৰ পিছতে বন বিভাগে চোৰাং কাঠসহ গাড়ী উদ্ধাৰ কৰি ডকমকা খণ্ড বন বিষয়া কাৰ্যালয়লৈ লৈ আনে। জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য আনুমানিক 50,000 হ'ব পাৰে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পায়। উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ ডকমকা বন সংমণ্ডলৰ অধীনৰ চামে লাংছ লাংলাং চৰ পৰা গুৱাহাটী অভিমুখে নিয়া বুলি বন বিভাগে জানিবলৈ দিয়ে। তদুপৰি বহুদিন ধৰি বন বিভাগৰ চকুত ধূলি দি সঘনাই কাঠ চুৰ কৰি নি থকাৰ পিছতো আজিলৈকে বন বিভাগ বা সংশ্লিষ্ট বিভাগে কোনো লোকক আটক কৰিব নোৱাৰাটোহে লক্ষণীয় বিষয় হৈ পৰিছে বুলি স্থানীয় সচেতন ৰাইজে মত প্ৰকাশ কৰিছে। যোৱাকালি এখন কাঠৰ গাড়ী ধৰিছিলে, এক দুৰ্ঘটনা সংঘটিত কৰা বুলি খবৰ পাইছিলোঁ আমি। হয়, জনাওকচোন অকণমান এই বিষয়টো। যোৱাকালি আমি মানে ইনফৰমেশ্যন পাইছিলোঁ আমাৰ ৰিলায়েবল চ'ৰ্চেছ পৰা আৰু যে এটা কাঠৰ গাড়ী এটা আহিছে বুলি, ছাছপেক্টেড কাঠৰ গাড়ী এটা আহিছে বুলি। সেই যোগেদি আমাৰ কাৰণে যোৱাকালি খবৰ দিলে, আমাৰ ইনফৰমেশ্যন পালোঁ। তাৰপাছতে এইটো আমাৰ ACF ছাৰক জনাৰ পিছত ACF ছাৰৰ ইনষ্ট্ৰাকশ্যন মতে আমাক পেট্ৰলিঙত যাব দিলে। সেই পেট্ৰলিঙত যোৱা সময় আমি চামেলাংছু ছাইড পৰা এটা ছাছপেক্টেড গাড়ী এটা পাইছোঁ। তেখেতক মানে আমি ফ'ল' কৰি পোৱা নাই তেতিয়ালৈকে। একদম ইণ্টাৰচেপ্ট কৰিব পাইছোঁ আমি এইটো গাড়ীটো পাৰুখোৱা এৰিয়াত। ইণ্টাৰচেপ্ট কৰাৰ পিছত আমি ধৰাৰ পিছত তেখেতলোকে জেগাৰ পৰা পলাই গ'ল। গাড়ীৰ চালক আৰু তেখেতৰ লগত সহকৰ্মীবোৰ তেখেতলোকে জেগাৰ পৰা পলাই গ'ল। এটা আনক্লেইমত কিবা পালোঁ আমি, তেখেতলোকে নাই। সেই সময়ত আচলতে আমি গাড়ীটো চিজ কৰি পেলাই আপোনাৰ ৱেষ্টাৰ্ণ চমকাত আমি লৈ আহিলোঁ এইটো গাড়ীটো। মানে কাঠখিনি ক'লৈ নিয়া বুলি গম পাইছে আপোনালোকে? কাঠখিনি ক'ত লৈ যাবতো আমাৰ এতিয়ালৈকে তদন্ত চলি আছে। মানুহবোৰতো কোনো পোৱা নাই, চব পলাৰ কাৰণে ভয়ত পলালে, গোটেই সেইকাৰণে কোনো পোৱা নাই। এতিয়া এট প্ৰেজেণ্ট তদন্ত চলি আছে। তাৰপিছত সেই পিছতহে আপোনালোকক জনাব পাৰিম। কিমান মান কাঠ আছিলে গাড়ীখনত? কাঠটো আমাৰ 100 এজ পাৰ এষ্টিমেট এপ্ৰক্সিমেটলি 120 CFT মান হ'ব লাগে আমাৰ। হয় হয়। বজাৰ মূল্য কিমান মান হ'ব পাৰে কাঠটো? বজাৰ মূল্য ক'ব গ'লে আপোনাৰ 50,000 to 55,000 হ'ব লাগে এইটো। হয় হয় হয়, ঠিক আছে, ধন্যবাদ।